বন্ধুসকল, মোৰ ইউটিউব চেনেললৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই আপোনালোকক ৰোড ট্ৰিপ দেখুৱাৰ সলনি ডাইৰেক্ট লৈ আহিছোঁ ৱৰ্ল্ড ফেমাছ কাজিৰঙা নেশ্যনেল পাৰ্কৰ সমীপৰ এইখন আনএক্সপ্ল'ৰ্ড আৰু লেচাৰ ন'ন ঠাইলৈকে। কাজিৰঙাৰ কহৰাৰ নিচেই কাষতে লাগি থকা অনন্য মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ঠাইখিনি হৈছে হাতীপাথৰ বা হাতীশিলা। কাজিৰঙাৰ কহৰা টিকেট চাফাৰী কাউণ্টাৰৰ পৰা মাত্ৰ নাতি দূৰত থকা এই হাতীপাথৰ এটা জনপ্ৰিয় পিকনিক লোকেশ্যন। ঠাইখিনি কাৰ্বি আংলং জিলাৰ কাৰ্বি পাহাৰৰ নামনিত অৱস্থিত। হাতীৰ আকৃতিৰ এটা বিশেষ পাথৰ বা শিলা আৰু এই পাথৰটোৰ ওপৰত স্থাপিত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত এটা গণেশ মন্দিৰ, ইয়াৰ পাহাৰৰ ৰবৰ খেতিৰ বাগিচা আৰু হাতীপাথৰ মন্দিৰটোৰ নিচেই গাতে লাগি থকা হাতীশিলা জলপ্ৰপাত, এই আটাইখিনি মিলি ঠাইখনক এক অনন্য ৰূপ দিছে। এই স্থানটো কাজিৰঙাৰ কহৰা চাৰিআলি চকৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 2 পৰা 3 কিলোমিটাৰ দক্ষিণ ফালে আৰু কহৰা চাফাৰী টিকেট বুকিং কাউণ্টাৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত্বত আছে। অথচ আমাৰ অসমৰ বহুত মানুহে এই ঠাইখিনিৰ কথা ভালকৈ গমেই নাপায়। এই ঠাইখিনিত আমি এনেকুৱা ধৰণে পাহাৰত বিস্তৃতভাৱে কৰা ৰবৰ কাল্টিভেশ্যন দেখিবলৈ পাওঁ। চাওকচোন ৰবৰ গছৰ পৰা কেনেকৈ আঠাবোৰ পৰিছে। এই লেটেক্স বা আঠাখিনিক পিছলৈ কিছুমান এচিডৰ সহায়েৰে গোট মৰাই ৰোলিং কৰি শ্বীট কিছুমান বনোৱা হয় আৰু এই শ্বীটবোৰক ৰ'দত শুকুৱাই তাৰ পৰাই ৰবৰ প্ৰস্তুত কৰা হয়। এইটো হৈছে হাতীপাথৰ জলপ্ৰপাত আৰু হাতীপাথৰ জলপ্ৰপাতৰ অপজিট ছাইডে এইটো হৈছে মই অকণমান আগতে কোৱা হাতীৰ আকৃতিৰ শিলাখণ্ডৰ ওপৰত অৱস্থিত প্ৰাচীন গণেশ মন্দিৰ। এই বৰ্ষটোত বৰষুণ একেবাৰে কম হোৱাৰ কাৰণে নেকি এই জলপ্ৰপাতটোত এতিয়ালৈকে পানী নাই আৰু এই গোটেই ঠাইবোৰত মানুহবোৰে ঠাণ্ডাৰ দিনত পিকনিক খায়। পিকনিক লোকেশ্যনটোত কিছু সময় কটোৱাৰ পিছত এতিয়া আমি উভতিছোঁ কাজিৰঙাৰ কহৰাৰ পিনে আৰু উভতি যাওঁতে এই যিটো ৰাস্তা, এই ৰাস্তাটো আপোনালোকক দেখুৱাইছোঁ। ৰাস্তাটোৰ কণ্ডিশ্যন খুব এটা ভাল অৱস্থাত নাই। কহৰাৰ পৰা হাতীপাথৰলৈকে অহা যোৱা কৰা ৰাস্তাত এনেকৈ ৰাস্তাৰ দাঁতিতে আপোনালোকে কেইবাখনো পাৰ্ক পাব। পাৰ্কৰ ঠিক অপজিতে আমাৰ ৰাস্তাৰ বাওঁপিনে আপোনালোকে দেখিছে যে ৰাবাৰৰ লেটেক্সৰ ৰোলিং শ্বীটবোৰ কেনেকৈ শুকুৱাবলৈ দিয়া হৈছে। এয়া চাওকচোন। ইয়াত সোমাবলৈ হ'লে মানে পাৰ গাড়ী, সৰু গাড়ী 50 টকা লয় আৰু ডাঙৰ বাছ 220 টকা লয়। লোকেশ্যনটো ধুনীয়া, একেবাৰে কহৰা মেইন পইণ্টৰ হাতী চাফাৰী পইণ্টৰ পৰা 1 কিলোমিটাৰ সোমাই আহিব লাগিব এইটো জেগালৈকে। এইটো আগত অফিচটো, য'ত সোমালে টিকট ল'ব লাগে, আৰু এইটো হোটেল শৌলিন উডছ। আমি পিকনিক স্পটৰ পৰা ওলাই আহি এয়া পাইছোঁ কহৰাৰ চাফাৰী বুকিং কাউণ্টাৰ। ইয়াৰ পৰা ৰাইট ছাইডে এই ৰাস্তাটোৰে অকণমান গ'লেই সিদিনা অসম চৰকাৰৰ উদ্যোগত মুকলি হোৱা কাজিৰঙা অৰ্কিড পাৰ্কলৈকে যাব পৰা যায়। ইয়াতে চাফাৰী বুকিং কাউণ্টাৰৰ সন্মুখতে পাৰ্কিঙৰ ব্যৱস্থাও আছে আৰু আমি ইয়াৰ পৰা চিধা আগুৱাই যাম আৰু 1 কিলোমিটাৰ গ'লে আমি নেশ্যনেল হাইৱে পাই যাম। আৰু এইটো আমাৰ সন্মুখত কহৰাৰ এণ্ট্ৰি গেট আৰু ৰাষ্ট্ৰীয় ঘাইপথ। ৰাইট ছাইডে এই ৰাস্তাটো যোৰহাটৰ পিনে গৈছে, বোকাখাটৰ পিনে, আৰু আমি লেফ্টে নগাঁৱৰ ফালে লৈছোঁ। এইটো হৈছে কহৰা চাৰিআলি আৰু এতিয়া আমি ইয়াৰ পৰা নগাঁৱলৈকে ঘূৰি গৈ আছোঁ। কহৰাৰ কাষৰ হাতীপাথৰ বনভোজস্থলীত
কিছু সময় কটাই উঠি আমি কহৰাৰ পৰা নগাঁৱৰ দিশে প্ৰায় 10 কিলোমিটাৰ আহি দুপৰীয়াৰ সাজ খোৱাৰ উদ্দেশ্যে এয়া আহিছোঁ বাগৰিৰ বালেশ্বৰ হোটেল কাম ধাবা। বালেশ্বৰ ধাবাৰ ছাগলী মাংসৰ ব্লগ পূৰ্বতেও মই বনাইছিলোঁ। আজি এই ধাবাৰ ৰুটি, মাটন আৰু চিকেনৰ এটা ছেকেণ্ড ৰিভিউ ব্লগ মই বনাই আছোঁ। মূল উদ্দেশ্য হৈছে যে সেই একেই টেষ্ট আছে নে নাই তাক পৰীক্ষা কৰাটো। মাটন, ৰুটি, এয়া চিকেন ৰুটি, এয়া আলু ভাজি উইথ মাটন। টেষ্ট কৰি চাওঁ আকৌ এবাৰ। সেম টেষ্ট। ওয়াও। এইটো মাটনৰ পিচ। ওয়াও। আজি এডিশ্যনেলি এটা জ্বলা চাটনি দিছে। জ্বলা চাটনিটো খুব মজা লাগিছে খাই। চিকেন কাৰীটো খাই চাওঁ। আজি ভাল হৈছে। দুপৰীয়া 3টা বাজিছে। পূৰা ভোক ৰাখে খালোঁ, পূৰা ভোক লাগিছিলে আৰু ইয়াৰ মাংসৰে সৈতে বিশেষকৈ স্পেচিয়েলি মাটন ইমান টেষ্টি পালোঁ খাই, ইমান টেষ্টি পালোঁ যে সিদিনা মই এটা ব্লগ বনাইছিলোঁ ইয়াৰ আগতে, তাতকৈ আজি বেছি টেষ্টি পাইছোঁ। আৰু লগত চিকেনো খালোঁ আৰু চিকেনটো সিদিনাৰ তুলনাত আজি টেষ্ট যথেষ্টখিনি ভাল হৈছে। 9 out of 10 ৰিভিউ দিব পাৰি। আৰু মাটনটো আমি জানেই, বালেশ্বৰ হোটেলৰ মাটন ইজ দ্য বেষ্ট ইন আছাম। এতিয়া মই কওঁ ইয়াতকৈ ভাল মাটন আপুনি ক'তো পাব নোৱাৰে, আৰু যদি পায় তেতিয়াহ'লে এইটো এটা আপোনাৰ কাৰণে চেলেঞ্জ। দিছ ইজ দ্য বেষ্ট মাটন ইন আছাম। কাজিৰঙাৰ আনএক্সপ্ল'ৰ্ড পিকনিক লোকেশ্যন হাতীপাথৰত কিছু সময় অতিবাহিত কৰি বাগৰিৰ বালেশ্বৰ হোটেলত তৃপ্তিৰে মাটন ৰুটিৰে দুপৰীয়াৰ লাঞ্চ কৰি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ আগলৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই এণ্ড টেক কেয়াৰ।